বস্তু দেখাই আছো এয়া চাও আৰু আপোনালোকে নাভাবিব এইকেইটা খাব পাৰি বুলি কাৰণ এয়া হেণ্ডমেড হয় হাই এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে চাই আছে জুৰিস্মিতা ব্লগছ আৰু আজি এটা নতুন দিন আৰু এই নতুন দিনটোত মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু ভিডিঅ'টোত কি দেখা মই এতিয়াই নকওঁ আপোনালোকক মই লৈ গৈ আছোঁ মোৰ লগত সো ভিডিঅ'টো বলক আৰম্ভ কৰোঁ Missing someone ঘৰৰ পৰা ওলাইছোঁ এতিয়া আৰু কমাৰ্চ পালোঁ গুৱাহাটী কমাৰ্চ কলেজ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক মই আপোনালোকক দেখাই গৈ আছোঁ ইমান জাম গণেশগুৰিত এই ফ্লাইঅভাৰ বনাই আছে যে আৰু এয়া পালোঁ গণেশগুৰিৰ হনুমান মন্দিৰ আৰু এয়া খানাপাৰা এয়া খানাপাৰা যিহেতু পাৰ হ'লোঁ এতিয়া গণেশ মন্দিৰটো পালোঁৱেই আৰু ভাবিছোঁ ৰখাই পেলাই এটা সেৱা কৰি লওঁ আৰু সোণাপুৰৰ টোল গেটটো পাৰ হৈ অলপমান আগত আহিলে আপোনালোকে লেফ্ট ছাইডে পাব এয়া চাওক বাৰৈ আৰ্ট এণ্ড স্কাল্পচাৰ আৰু ইয়াতে আপোনালোকক মই আৰু বহুত বঢ়িয়া বঢ়িয়া বস্তু দেখাইছোঁ চাই থাকক বাৰৈ আৰ্ট এণ্ড স্কাল্পচাৰ এতিয়া ফোন নম্বৰটো মই আপোনালোকক দি দিম ডেছক্ৰিপশ্যনত আৰু এতিয়া আপোনালোকে যি মূৰ্তি বিচাৰে সেনেকুৱা মূৰ্তিয়ে বনাই দিব আৰু চাওক সিফালেও এটা ভূপেন হাজৰিকাদেৱৰ মূৰ্তি আছে ডাঙৰ আৰু ডাইন'ছৰ আছে ইমান ডাঙৰ ডাইন'ছৰ চাওক আপোনালোকে কেমেৰাত হয়তো ইমান ডাঙৰ নেদেখিব পাৰে কিন্তু বহুত ডাঙৰ হয় শৰাই আছে আমাৰ আৰু এয়া চাওক ইমান ডাঙৰ ডাইন'ছৰ এয়া চাওক ইমান ডাঙৰ ডাঙৰ ষ্টেচু আৰু ভিতৰত আপোনালোকক মই লৈ গৈ আছোঁ আৰু দেখাম যে কেনেকৈ বনায় কি কৰে কেনেকৈ প্ৰচেছিং কৰে আৰু বিভিন্ন ধৰণৰ ভাল ভাল বস্তু দেখা পাব চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক ফ্ৰেণ্ডছ এয়া চাওক পিছফালে আছে ইমান ধুনীয়া ধুনীয়া ষ্টেচু আপোনালোকক মই দেখাই আছোঁ আৰু ইয়াৰে মানুহৰ লগত কথা পাতি আছোঁ চ' চাই থাকক এয়া চাওক এইটো চাওক চ' বলক ফ্ৰেণ্ডছ আমি অলপ কথা পাতি লওঁ নমস্কাৰ আপোনাৰ নামটো কওকচোন শ্ৰী প্ৰবীণ বিশ্বাস অঁ আৰু ইয়াৰ ষ্টেচু আপোনালোকে যে বনায় অলপ কৈ দিয়ক আপোনালোকৰ ইণ্ডাষ্ট্ৰিটোৰ কথা একচুৱেলি এই ইণ্ডাষ্ট্ৰিটো অঁ বাৰৈ আৰ্টছ এণ্ড স্কাল্পচাৰ বুলি নামকৰণ কৰা হৈছে এইটোতো একচুৱেলি 2013ত ষ্টাৰ্ট হৈছে 2013ত ফাৰ্ষ্ট টাইম যিবিলাক একচুৱেলি পৰ্ট্ৰেট যিবিলাক কৰা হয় যিটো ক্লে মডেল মাটিত বনোৱা হয় এট ফাৰ্ষ্ট তাৰপিছত সেইটো ফাইবাৰ গ্লাছত মল্ড বনোৱা হয় তাৰপিছত নেক্সট টাইম পিচটো ওলায় মানে 3 টাইম আমি হেৰি কৰিব লাগে প্ৰচেছিংটো হ'ল 3 টাইমত এতিয়া সেইফালে তেনেকুৱা ধৰণৰ এটা হেৰি এটা আছে মূৰ্তি এটা আছে তেনেকুৱা হৈ আছে চিষ্টেমটো চাব পাৰিব তেনেকৈ আপোনালোকৰ কিমান কৰ্মচাৰী আছে ইয়াতে কাম ইয়াতে এনে ৰানিং হিচাপত 40-50 মানে লিষ্ট হিচাপত আছে কিন্তু ৰানিঙত তেনেকৈ থাকে আৰু 30-40-50ৰ ভিতৰতে এনি টাইম থাকে আৰু এই যে ডাঙৰ মূৰ্তিবিলাক যে এইবিলাক কিমানমান টাইম লাগে আপোনালোকক বনাওঁতে এইটো চাইজ লৈ কথা একচুৱেলি অঁ যদি তেনেকুৱা এটা 10 ফুটৰ মূৰ্তি হয় মিনিমাম কমপ্লিট কৰোঁতে তেনেকুৱা 40 দিনমান লাগি যায় 40 দিনমান লাগে ন উঠাই দিয়া বলক আপোনাৰ অলপ দেখাই দিয়ক
আমাৰ একচুৱেলি কি হয় প্ৰথম কামটো এনেকুৱা হয় এইটো যেনেকৈ এটা ষ্টেচু হৈ আছে এইটো আছাম ৰাইফলছৰ ক'ৰ পৰা দিছে এইটো অৰ্ডাৰ শ্বিলং শ্বিলং শ্বিলঙৰ আছাম ৰাইফলছ ধুনীয়া এইটো কিমান ফুট হ'ব এইটো টোটেল 12 ফুট ফ্ৰেণ্ড চাওক একচুৱেলি কি হয় এইটো হ'ল মাটিৰ মডেল এই মডেলটোৰ পৰা আমাৰ কি হয় ট্ৰান্সফাৰ কৰি ফাইবাৰ গ্লাছত বনোৱা হয় ফাইবাৰ গ্লাছত এইবিলাক চব হ'ল ফাইবাৰ গ্লাছ যেনেকৈ এইটো এতিয়া ঋষি দ্ৰোণাচাৰ্য এতিয়া যদি কি হ'ল এটা সময়ত তেনেকুৱা ক্লে মডেলত বনোৱা আছিলে ফাইবাৰ মানে ট্ৰান্সফাৰ কৰি দিছে না ফাইবাৰত এইটো হেৰি এইটো হ'ল ফাইবাৰটো ফাইবাৰ ন পিছত মানে ইয়াতে ট্ৰান্সফাৰ কৰি দিয়ে ন এনেকুৱা ধৰণৰ এইটো প্ৰথমে ক্লে মডেল আছিল আচ্ছা ক্লে মডেলত যেনেকুৱা ডিজাইন আহিব সেই বস্তুটো ছেম ইয়াতে আহিব আৰু আপোনালোকক যদি আমি যদি কিবা ডিজাইন দিওঁ মানে সেইমতে বনাই দিবও পাৰে ন সেইমতে হয় আচ্ছা ছেম হৈ যায় বনাই আছে এতিয়া কি বনাই আছে ইয়াতে এইটো ডাইচ আছিলে ফাউণ্টেন ওলাব এইটো এটা ফাউণ্টেনৰ ডাইচ এনে প্ৰাইচবিলাক কিমান চব বেলেগ বেলেগ সব বেলেগ বেলেগ প্ৰাইচবিলাক বেলেগ বেলেগ থাকে এইটো এটা ৰাইনোৰ হেৰি দিছে মানে দেখিলে অকণমান গম পাব যে ৰাইনোৰ মানে এটা কভাৰ ভিতৰত এটা ফোফা থাকে দেখি পাইছেনে এই বস্তুটোৰ পৰা নেক্সট টাইম পিচটো ওলাব অৰিজিনেল যিটো আমাৰ মানে পিচটো অৰিজিনেল পিচ ওলাই যায় ইয়াতে গোটেইখিনি ফাইবাৰ গ্লাছৰো বস্তু হয় এইবিলাক কেমিকেল ইয়াতে আছে এইটো ৰেজিন বুলি কোৱা হয় ৰেজিন আৰু হেৰি আছে এক্সিলেটৰ কোবাল এনেকুৱা ধৰণৰ কিছু আচ্ছা ফ্ৰেণ্ডছ মই বাইদেউক অলপ কিবা সোধোঁ তো বাইদেউ আপুনি কিমান দিনৰ পৰা কাম কৰি আছে ইয়াতে নমস্কাৰ মোৰ নাম ভাৰতী দলৈ মই ইয়াত এতিয়া 3 বছৰে হ'ল কাম 3 কৰা বছৰ ইয়াত মানে ধৰ এইবিলাক যিবিলাক মালবিলাক কাষ্টিং কৰি ওলাই দিয়ে সেই মালবিলাক আমাক ঘূৰিব দিয়ে আৰু ধৰ সেইবিলাকে কাম আৰু মাটি চাটি মাৰি দিব লাগে ধৰ আৰ্টিষ্টক মাটিবিলাক মাৰি দিওঁ ভৰিৰে বস্তু আৰু আপুনি ইয়াতে থাকে নে ওচৰতে থাকে আমি ওচৰৰে এই গাঁৱৰে হয় বাইদেউ ঠিক আছে নমস্কাৰ ধন্যবাদ ফ্ৰেণ্ডছ আপোনালোকে দেখিলে মই আপোনালোক ইয়াতে কি কি বনাই কেনেকৈ প্ৰচেছিং হয় কি কৰে গোটেইখিনি দেখালোঁ আৰু এতিয়া মই মেইন দোকানখনত গৈ আছোঁ এইবিলাক চাওক ডাঙৰ ডাঙৰ মূৰ্তি এইবিলাক অৰ্ডাৰৰ হয় চ' এনেকৈ ঢাকি থৈ দিছে এইবিলাক কিমান দাম ইয়াতে কিছুমান জুৱেলাৰীও আছে আৰু এইবিলাকৰ প্ৰাইচ হ'ল 140, 150 তেনেকুৱা এইবিলাক চাব পাৰে হেণ্ডমেড হয় চব আৰু এনেকুৱা আছে ফ্লাৱাৰ আছে আপোনাৰ বাহিৰৰ পৰা আহিছিলে ক'ত আছে এইটো আচ্ছা আপোনালোকৰ এই 3টা ব্ৰাঞ্চ আছে বোলে মানে এটা কলকাতা শিলিগুৰি আৰু ইয়াতে চ' ফ্ৰেণ্ডছ আমাক দাদাই অলপ জুচ দিছে চ' খাই লওক তাৰপিছত কথা পাতি আছোঁ এটা মই বস্তু দেখাই আছোঁ এয়া চাওক একদম আচল যেন লাগে ন এইটো চাওক একদম আচল টাইপ লাগিছে চিকেন আৰু এয়া ফিছ মাছ এয়া বেঙেনা ফ্ৰাই জলকীয়া আপোনাৰ আমাৰ মেন আচ্ছা শিৱনাথ এখেত পাল। মেইন ন হয়। ক'ৰ হয় এওঁ আৰু একচুৱেলি আপোনাৰ গোৱালপাৰাৰ হয় গোৱালপাৰাৰ হয় ন আচ্ছা আপুনি একাউণ্টছত চাওঁ আৰু প্লাছ আপোনাৰ চোৱা চিতাখিনি মই কৰোঁ আচ্ছা, আমি আচ্ছা। মেইনটেনেঞ্চ কৰোঁ আৰু ইয়াতে আচ্ছা আচ্ছা মানে আমাৰ আপোনালোকৰ এটা মানে আপোনাৰ পুৰা টিম এটা আছে টীম আছে ন অ। আপোনালোকৰ আছে। এনে ক'ৰ পৰা আহে আপোনালোকৰ অৰ্ডাৰবিলাক অৰ্ডাৰবিলাক আমাৰ ক'ব গ'লে আপোনাৰ পুৰা অল অভাৰ নৰ্থ ইষ্টৰ পৰাই আহে ইয়াতে আপোনাৰ অৰ্ডাৰবিলাক আৰু ইয়াতে আপোনাৰ যিমান স্কাল্পচাৰ চাইছে অ। আহক চাই দিওঁ। এইটো আপোনাৰ যেনেকুৱা আপোনাৰ আব্দুল কালামৰ এটা হাফ বাছ এইটো আপোনাৰ বেচিক্স কনচেপ্টটো হ'ল আপোনাৰ ডাইৰেক্ট আপোনাৰ ফাইবাৰ গ্লাছৰ নহয় প্ৰথম আপোনাৰ এইটো ক্লে হয় ক্লে হয়। মডেল হয় ক্লে মডেলৰ পৰা আপোনাৰ হেৰি লোৱা হয় আপোনাৰ ফাৰ্মাটো লোৱা হয় ডাইচটো কৰা হয় ডাইচটো কৰাৰ পিছত আপোনাৰ মেনুফেকচাৰ হয় আচ্ছা তাৰপিছত ফাইবাৰটো দিয়ে ন fiber ক্লেৰ glass। পিছত
মানে কিবা আপোনাৰ ডাইৰেক্ট মই ফাইবাৰ কৰিব নোৱাৰিম মানে কাৰেকশ্যন থাকিলে পিছত আপোনাৰ ফাইবাৰত কাৰেকশ্যন নহয় নহয় ক্লেড হ'লে মানে আপোনাৰ কাৰেকশ্যন হোৱাৰ পিছত 100% আপোনাৰ হোৱাৰ পিছত তাৰপিছত আপোনাৰ ফাইবাৰ গ্লাছ হ'ব আচ্ছা আচ্ছা তো এইবিলাক কিমান দিন লাগে স্ট্ৰাকচাৰবিলাক কৰোঁতে স্ট্ৰাকচাৰবিলাক আপোনাৰ মোটামুটি আপোনাৰ হাফ বাছ এটা কৰিব গ'লে 20-25 দিন সময় লাগি যায় আৰু এই যে ডাইন'ছৰবিলাক এইবিলাক ডাইন'ছৰবিলাক আপোনাৰ ৰিজৰ্ট পাৰ্কত লৈ যায় অঁ পাৰ্কত লৈ যায় ন আমাৰ অল অভাৰ ইণ্ডিয়াতে আমাৰ কাম হয় এইটো আমাৰ ইয়াৰ হয় এইটো আমাৰ শিলিগুৰি ৱৰ্কশ্বপ আছে এইটো গুৱাহাটীৰ আমাৰ এইখনে মেইন হেড অফিচ আপোনাৰ দমদম আৰু আপোনাৰ এই হেৰি মিউজিয়ামৰ কামবিলাকো হয় আপোনাৰ অল অভাৰ ইণ্ডিয়াত আপোনাৰ মিউজিয়ামৰ কামবিলাকো হয় আচ্ছা তেওঁ মানে মেইন আপোনাৰ আৰ্টিষ্ট ন শিৱনাথ বাৰৈ গোৱালপাৰাৰ ন একচুৱেলি আপোনাৰ গোৱালপাৰাৰ হয় মানে ৰবীন্দ্ৰ ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ গ্ৰেজুৱেশ্যন কৰিলে আৰ্টছত তাৰপিছত আপোনাৰ কলিকতাতে আপোনাৰ তাতে ছেটেল হ'লে তাৰপিছত আপোনাৰ ইয়াতে আমাৰ মিউজিয়ামৰ এটা অৰ্ডাৰ পাইছিলোঁ আপোনাৰ দিছপুৰত মোটামুটি আপোনাৰ 6-7 বছৰ আগত তাৰপিছত ক'লে বহুত মানুহে ক'লে যে এইবিলাক বস্তু আমি বাহিৰৰ পৰা আনো যদি আপোনালোকে ইয়াতে মেনুফেকচাৰ কৰে তেতিয়া আমি আপোনাৰ সুবিধা হ'ব আমাৰ এইটো কৰ্মসূত্ৰে মোটামুটি এনেকুৱা আহিব থাকি গ'ল ইয়াতে আৰু ইয়াতে আৰু এতিয়া আমাৰ মেনুফেকচাৰ ইয়াতে তেওঁ এতিয়া নাই চাগে ন তেওঁ কলিকতাত গৈছে আপোনাৰ আহিব। এটা মানে মিউজিয়ামৰ এটা অৰ্ডাৰ আছে এইটো মানে অৰ্ডাৰৰ কাৰণে গৈছে ঠিক আছে ভাল লাগিলে কথা ঠিক পাতি আছে ধন্যবাদ চ' ফ্ৰেণ্ডছ তাৰ পৰা এনেকুৱা হেণ্ডমেড জুৱেলাৰী ল'লোঁ এয়া চাওক ধুনীয়া আৰু এইটো এটা আৰু এয়া দুইটাতে 240কে লৈছে পাৰ পিচ আৰু বেছি দামৰো আছে আৰু 140 মানৰ কমৰো আছে চ' আপোনালোকে কেতিয়াবা আহিব পাৰে ইফালে আহিলে আৰু বহুত ধুনীয়া ধুনীয়া ষ্টেচু আৰু মানে দেখিয়ে ভাল লাগি যায় আপোনালোকে আহিব মই আপোনালোকক নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম আৰু আপোনালোকে যদি আজি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল বাটনটো টিপি দিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাল ভাল ভিডিঅ'ছ মই লৈ আহিব চেষ্টা কৰিম আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব যিহেতু গম পাইছেই মোৰ চেনেলটো নতুন হয় আৰু আনটিল নেক্সট টাইম ষ্টে হেল্ডি ষ্টে পজিটিভ জয় আই অসম বাই Subscribe to Jurishmita Vlogs and don't forget to press the bell icon so that you stay notified whenever I post new videos. Joy Ayahom.